একদম মানে এটা মন্দিৰ পালো মানে মহাদেৱ বাবাৰ এইটো হ'ল মানে মহাদেৱ আছে মানে প্ৰণামী ধৰ ইয়াত মানে গাইছ যোনে যোনে ধৰ কিবা পইচা চইচা দিব লাগিলে হয় নাজানো আৰু ইয়াত এখন মানে বহা সেই পাইছোঁ ৰ'বা মানে ইয়াত অলপমান ৰেষ্ট লৈ লওঁ তাৰপিছত আপোনালোকক দেখুৱাইছোঁ গোটেইখিনি তো চাই থাকক আৰু গাইছ আজি আমি বলক বাকী যি কি নহওক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই দোস্ত ৱেলকাম টু বেক টু মাই ইউটিউব চেনেল আৰু মোৰ নতুনটি ভিডিঅ' লোৱা আজিৰ এটা সকলোকে স্বাগতম জনাইছোঁ। আৰু গাইছ নিশ্চয় আপোনালোকে ধৰিব পাৰিছে আমাৰ মানে এইখন আমাৰ গাঁও নহয় মানে আজি মই অলপ বেলেগ গাঁৱৰ পৰা ভিডিঅ' বনাইছোঁ আৰু এইফালে আছে মোৰ লগত মনটো আৰু এইফালে ৰাজা মানে দুয়োটো চাইকেল কেইখন গাইছ ইয়াত যদি গাইছ নথলকে ইয়াত চেন পৰে কি হৈছে মানে ধৰিব পৰা নাই আৰু গাইছ এটা মানে বস্তু দেখুৱাম বুলি ভাবিছিলোঁ মানে পাৰ হৈ আহিলোঁ বস্তুটো আৰু এটা লগ আহি আছে ৰ'ব মানে অলপ স্কুলৰ লগ তো গাইছ বাকী যি কি নহওক আমি আজি বলক যাত্ৰাটো আৰম্ভ কৰোঁ। মানে এনেকৈ আমি ভিতৰেদি যাই আছোঁ বৰ্তমান মানে গাইছ আমি অলপ সোমাই আজি মানে আপোনালোক মানে চেনেল কৈছোঁ এটা মানে আমি অলপ আজি ভিতৰত দেখি আপোনালোক দেখুৱাবলৈ চেষ্টা কৰি যাম। তো গাইছ ভিডিঅ'টো ফাৰ্ষ্ট অফ অল আচলতে সকলো চাই থাকক একদম মানে মজা কৰি দেখুৱাইছোঁ আৰু গাইছ এনেকৈ মানে আমি এতিয়া ভিতৰেদি যাই থাকিব লাগিব অলপ মানে যাই থাকিলে একদম পাই যাম বহুত ধুনীয়া ধুনীয়া ঠাই তো চাই থাকক। একদম তিনটা চক পালোঁ ৰ'ব মানে এইটো এটা আৰু এইটো এটা মানে আমি এতিয়া যাব লাগিব নিশ্চয় হয় মানে এতিয়া এখন চাইনবোৰ্ড থৈ দিছে কাৰণ গাইছ মানে চাইনবোৰ্ডখন থৈ দিলে এটা ভাল মানে এই ধৰটো গাইছ ৰাস্তাটো চিনি পায় আৰু এইফালে গাইছ মানে একদম ৰ'দটো আজি পূৰা মাৰিছে চাওকেই পূৰা মানে একদম ফালি দিছে ৰ'দ আৰু এতিয়া আমি যাব লাগিব এনেকৈ গৈ বা গাইছ কি পাওঁ নাজানো কিন্তু গাইছ আজি যিহেতুকে আপোনালোক দেখুৱাবলৈ লৈছোঁ একদম গাঁৱৰ মাজে মাজে তো গাইছ একদম আপোনালোক দেখুৱাই যাম। মানে এইফালে এটা ভাল মানে অলপ গছ চছবিলাক আছেতো মানে বহুত ঠাণ্ডা ঠাই সেইটো কাৰণে আহিছোঁ এইটো চাইডে আৰু গাইছ ইহঁত দুজন আছে আৰু গাইছ ইহঁত কেইজনে একদম কি কৰিছে আপোনালোকে জানেনে ক'ত যদি গাইছ উলিয়াম পাই তত ৰখে তো গাইছ মানে য'তে যি পায় ততে সেই খাই আছে আৰু উপায় নহয় গৈছে আৰু এতিয়া মানে আপোনালোক যাওঁতে এটা বস্তু দেখুৱাম ৰ'ব মানে অলপ আমি এৰি থৈছোঁ মানে আহোঁতে দেখা নাই তাৰপিছত আপোনালোক দেখুৱাম চাই থাকক। একদম মানে অলপ দূৰ হ'লেও আহিলোঁ গাইছ ভিতৰতে সোমাই আৰু এইটো কিবা এটা মন্দিৰ আছে আৰু মানে এনেকৈ আহিছোঁ আমি আৰু গাইছ এনেকৈ কি পায় মানে সিমান এটা নাজানো আৰু ইয়াত এখন মানে বহা সেই পাইছোঁ ৰ'ব মানে ইয়াত অলপমান ৰেষ্ট লৈ লওঁ তাৰপিছত আপোনালোক দেখুৱাইছোঁ মানে মজা কৰি ইয়াত বহি ল'লোঁ কাৰণ গাইছ এই কেইখনত বৈদ্য ধূলা মানে যাওক এইগিলা চাওকচোন গোটেই ধূলা এইবিলাক গোটেই মানে ধূলা সেইটো কাৰণে মানে ৱালত বহি লৈছোঁ গোটেইকেইজনে অলপ মানে ইয়াত ৰেষ্ট লৈ লওঁ তাৰপিছত মানে গাইছ আমি এনেকৈ যাব পাৰোঁ আপোনালোক দেখুৱাই থাকিম কিন্তু গাইছ এইটো মানে বনাইছে একদম মানে ভাল কাম কৰিছে কাৰণ গাইছ মানে ইয়াত এই মানুহ চানুহ ড্ৰেছ চেছ ল'ব লাগিলে মানে ইয়াত মজাকৈ ড্ৰেছ চেছ লয় আৰু এইফালে একদম চাওকচোন আজি ৰ'দটো পূৰাতো ফালি চিৰি মাৰি আছে এইফালে থাকিব নোৱাৰি কিন্তু গাইছ এতিয়া অলপ সময় মানে আমি আধা ঘণ্টামান আহিলতো সেইটো কাৰণে অলপমান কমিল আৰু বাকী একো নাই একদম ধুনীয়া খালি গাইছ মানে জাগাখিনি একদম ধুনীয়া দেখুৱাইছোঁ খালি অলপমান গছ গছনিটো অলপমান কম বাকী একো নাই আৰু এতিয়া আমি এনেকৈ যাই থাকোঁ বলক আমি মজাকৈ দিয়ক মানে ৰাইট চাইডৰ ৰাস্তালৈদি সোমাই আহিলোঁ আৰু গাইছ এনেকৈ মানে মনটো বোলে অলপ চিনি পাই আগত দেখি এনেকৈ আমি যাই থাকিম তো গাইছ মানে একদম ধুনীয়া ঠাই দেখা পাই থাকিব আৰু এইফালে চাওক একদম গোটেই মানে আমাৰ সেইফালত কৰি এইফালে অলপমান বেছি গছ চছ দেখিছোঁ তো গাইছ মানে একদম ভাল লাগিছে ঠাইখিনি একদম ধুনীয়া জাগা আছে আগলৈ আৰু দেখুৱাই থাকিম মাজে এই কেইজনে গাইছ একদম মজাকৈ পানী চানী কিনি ল'লে আৰু গাইছ এতিয়া মানে পানী চানী খাই ল'লোঁ আৰু খালি গাইছ মানে চাইকেলখনে অলপ প্ৰব্লেম দিছে দেই মানে চাইকেলখনে গাইছ অলপ মানে পিছত চাকাটো অলপ কিবা কেৰেং মেৰেং কৰিছে বাকী যি কি নহয় আমি ঘৰত যাই আজি চাইকেলখন ভাল কৰি ল'ম কাৰণ গাইছ আপোনালোক দেখুৱাব লাগিব ভাল জেগা সেইটো আগত যে কি পাই আছোঁ দেখুৱাই থাকিম। আমি একদম মানে এটা মন্দিৰ পালোঁ মানে মহাদেৱ বাবাৰ এইটো হ'ল মানে মহাদেৱ বাবা আৰু গাইছ ইয়াতে আছে মানে প্ৰণামী ধৰ ইয়াত মানে গাইছ যোনে ধৰ কিবা পইচা চইচা দিব লাগিলে হয় মানে ইয়াত দি দিব লাগিব কাৰণ গাইছ মানে যি পাৰে 1 টকা 2 টকাকৈ আৰু মানে ইয়াত সেই এটা সেৱা কৰি যায় ভাই সেৱা চেৱা নকৰা নে কি হা কিয়া তাবিৰে কৰছা আৰু গাইছ এইটো মানে একদম মন্দিৰ ধুনীয়া মানে একদম মজাকৈ বনাইছে একদম ৰং চং কালাৰ চালাৰ মজাকৈ দিছে আৰু এই একদম গাইছ তাত আছে থাপনাখন মহাদেৱ বাবাৰ আৰু ইয়াত ধৰ গাইছ কোনোবাই এই পইচা চইচা দিলে মানে ইয়াত প্ৰণামী বুলি লিখি থৈ দিছে ইয়াত ভিতৰত থ'ব পাৰিব তো একদম মজা আৰু গাইছ এতিয়া মানে এনেকৈ আহিছোঁ এনেকৈ যাব লাগিব দিয়ক মানে মজাকৈ মহাদেৱ বাবাক অলপমান সেৱা কৰিলোঁ কাৰণ গাইছ সেৱা কৰিলে অলপ ভাল লাগিতো মন্দিৰটো আৰু গাইছ এইকেইটা চাওক ইয়াত কি আছে এইকেইটা গাইছ বুম পোকো এই 3টা আছে গাইছ এইকেইটা তো গাইছ মানে এইকেইটা ধৰিলে একদম চেচ আৰু আমি
গাইছ ইমান দেৰিলৈকে আহি আছোঁ কিন্তু গাইছ মানে আমি আজি মানে টাৰ্ণিং একদম বহুত পাইছোঁ মানে এইফালে এটা সেইফালে এটা তো গাইছ মানে চাৰিওতে টাৰ্ণিং আৰু এইফালে আছে পথাৰ মানে গাইছ ইয়াতে একদম চাওক ৰোৱাবিলাক কিমান ডাঙৰ হৈছে আমাৰ সেইফালে বাৰু গাইছ ইমান এটা ডাঙৰ হোৱা নাই কিন্তু এইফালে একদম মজা ডাঙৰ হৈছে এতন মানে ল'ৰা পালো অ' ভাই কি মাছ চাছ পাছা নেকি পাছা মাছ তো গাইছ মানে আজিকালি মাছ মাৰা আমি নেদেখোৱেই মানে হয় আহিলে অলপ দেখা পাওঁ মানে আমি কল্লাপাৰা হৈ মানে বহুত ভিতৰলৈ আহিছোঁ বৰ্তমান আৰু গাইছ চাই দিয়কচোন কেনেকৈ মাছ উঠে আপোনালোক দেখুৱাই আছোঁ ৰ'ব মানে গাইছ আমি আহিলোঁ এনেকৈ যাই কিনে আৰু গাইছ আপোনালোক দেখুৱাইছোঁ ৰ'ব মানে আমাৰ জুবিন দাক য'ত আঁকি থৈছে একদম সেইখিনি মানে আৰু পামেই বেছি দূৰ নাই মানে এনেকৈ আৰু অলপমান গ'লেই পাম আৰু ইফালে ভাইটি মাছ মাৰি আছে মজাকৈ একদম আৰু আমিও গাইছ আগতে মানে আমি মাছ চাছ মাৰিছিলোঁ কিন্তু গাইছ এতিয়া অলপ ডাঙৰ হ'লোতো সেইটো কাৰণে মাছ চাছ মাৰা বাদ দিছোঁ এইফালে মানে গছ হাৱেষ্ট দেখি আছোঁ মই বাহ এইফালে চাওক এইটো মানে গাইছ বাৰিষাৰ নাজানো গোটেই মানে একদম বাহ অ' ভাই আজি কেনে লাগছি জেগাখিনি অ' মণ্টু কেনে কিন্তু গাইছ মানে আপোনাক দেখুৱাই আছোঁ কিন্তু গাইছ মানে আমাৰ পেডেল মাৰাং দে ৰ'ব একদম 12 বাজি যায় আৰু গাইছ ইতান মানে পামেই আৰু অলপমান গ'লে আমি কাৰণ গাইছ মানে একদম এই আপোনাক দেখুৱাম বুলি কৈছোঁতো জুবিনদাৰ সেইটো আপোনাক দেখুৱাইছোঁ অলপমান আৰু গাইছ বেছি দূৰ নাই দিয়ক আপোনালোক সেইটো জুবিনদাৰ মানে যোনখন ফটোখন আছিল মানে গাইছ সেইখন দেখুৱাব নোৱাৰিলোঁ কাৰণ গাইছ মানে ফল লাইনৰ হেৰি কাটি থৈ দিছিলেতো কি ভাই কিটো অ' তো কিবা হেৰি ঐ কিবা তাত আছেই তো গাইছ মানে একদম এই জুবিনদাৰ সেইটো আপোনালোক মানে আজি দেখুৱাব নোৱাৰিলোঁ কাৰণ গাইছ মানে তাতে একদম বহুত হাল্লা হৈছে আৰু তাতে মানে মাটি চাটি পেলাইছে এইফালেদি যাব পাৰি তাতে আৰু গাইছ মানে আজি জেগাখিনি কেনে পালে মোক এটা কমেণ্ট কৰি দিব কাৰণ গাইছ মানে আজি ভিডিঅ'টো এইখিনিতে সামৰিম আৰু এটা নেক্সট ভিডিঅ' সকলোৱে চাবলৈ ৰেডি হৈ থাকিব কাৰণ গাইছ মানে আমি এটা বেলেগ ধৰণৰ জেগাত গৈছোঁ তো সকলোৱে চাই থাকিব এটা ভিডিঅ' আজিলৈ কেনে পালে আজিৰ ভিডিঅ'টো মোক কমেণ্ট কৰি জনাব দিয়ক গাইছ আজিলৈ এইখিনিয়ে আশা কৰোঁ এটা নেক্সট ভিডিঅ' সকলো লগ পাম আজিলৈ এইখিনিয়ে দিয়ক বাই